আজি ভাৰতবৰ্ষত ইমানেই সেনাবাহিনী সংখ্যা আছে যি নেকি সেনাবাহিনীৰ ক্ষেত্ৰত পৃথিৱীৰ দ্বিতীয় স্থান সন্মান লাভ কৰিছে। যিখন দেশৰ প্ৰতিজন বীৰ জোৱানেই নিজৰ মাতৃভূমিৰ কাৰণে নিজৰ জীৱন বলিদান দিবলৈ সদায় সাজু হৈ থাকে, তেনেকুৱা এজন বীৰ জোৱানক কোনো বিদেশী শত্ৰু সেনাৰ হাতত নহয়, নিজ দেশতেই নিজ মাতৃভূমিতে এনেকুৱা ধৰণৰ লজ্জিত কৰা হ'ল যেন সি এজন দেশভক্ত নহয়, এজন দেশদ্ৰোহীহে। আজি দেশৰ এজন বীৰ জোৱানে সকলো দেশবাসীৰ আগত চিঞৰি চিঞৰি কান্দিছে যে মই নিজৰ পত্নীক মই ৰক্ষা কৰিব নোৱাৰিলোঁ, মোৰ নিজৰ সন্তানক মই ৰক্ষা কৰিব নোৱাৰিলোঁ, যাক মই নিজতকৈ বেছি ভাল পাওঁ, মোৰ চকুৰ আগতে সকলো শেষ কৰি দিলে। মই শত্ৰু সেনাৰ লগত যুদ্ধ কৰিলোঁ, মই দেশ মাতৃৰ সন্মান ৰক্ষা কৰিলোঁ, মোৰ নিজৰ সৰু পৰিয়ালটো মই ৰক্ষা কৰিব নোৱাৰিলোঁ, মোৰ দুচকুৱে কেৱল চাইয়ে থাকিলে, মই চিঞৰি চিঞৰি কান্দিলোঁ। যিটো সময়ত দেশে চকুলো টুকিছিলে, যিটো সময়ত মাতৃভূমি বীৰ সন্তানৰ অভাৱ হৈছিলে, তেতিয়া ময়ো দুহাতেৰে বন্দুক ধৰি শেষ উশাহও মই দেশ মাতৃক অৰ্পণ কৰিছিলোঁ। কিন্তু আজি মই ইমানেই দুৰ্বল, মোৰ নিজৰ সন্তান, মোৰ নিজৰ পত্নীক মই ৰক্ষা কৰিব নোৱাৰিলোঁ। আজি মই আপোনালোকক এনেকুৱা এটা কথা ক'বলৈ গৈ আছোঁ, যিটো ঘটনা নেকি চালে আপোনাৰ আৰু মোৰ সহ্য নহয়, যিটো ঘটনা নেকি পৃথিৱীত আজিলৈকে গোটেই বিশ্বত তেনেকুৱা এটা ইতিহাসতে নাই ক'ব লাগিব, কোনো জীৱনত ঘটা নাই আৰু নঘটিব চাগে। এনেকুৱা এটা ঘটনা হৈ গ'ল যিটো চাবলৈ কাৰো সাধ্য নাই, চাই থকা মানুহে একো কৰিব নোৱাৰে, কেৱল ভগৱানক প্ৰাৰ্থনাই কৰিব পাৰিব, তাতকৈ আৰু একো কৰিব নোৱাৰে। এজন ইণ্ডিয়ান আৰ্মি, ভাৰতৰ এজন ইণ্ডিয়ান আৰ্মিৰ এটা পৰিয়াল একেবাৰে ধ্বংস কৰি দিয়া হৈছে। এজন ইণ্ডিয়ান আৰ্মি তেওঁৰ পত্নীক আৰু নিজ কন্যাক প্ৰথমতে উলংঘ কৰি ৰাজপথত ঘূৰাই লৈ ফুৰা হৈছে, তাৰ পাছত ৰেপ কৰিছে। এজন দুজন নহয়, হাজাৰ হাজাৰজন দুৰ্বৃত্ত, ইয়াৰ হিচাপ কৰিব নোৱাৰে, হাজাৰ হাজাৰজন, হাজাৰতকৈ অধিক। দেখিলেই প্ৰত্যেকৰ গাৰ নোম শিহৰি উঠিব। এনেকুৱা এটা ঘটনা যিটো নেকি আপোনাৰ আৰু মোৰ শুনাটোত গৈ দেখাৰো সম্ভৱেই হৈ নুঠিব। তেওঁক মানুহ বুলি ক'বই নোৱাৰে, সিহঁতে মানুহ নহয়, কোনো বনৰীয়া জীৱ জন্তু তেনেকুৱা নকৰে। এনেকুৱা ধৰণৰ লজ্জিত এটা কাম কৰিছে, যিটো ঘটনা আজি গোটেই দেশতেই নহয় গোটেই বিশ্বতে ভাইৰেল হৈ পৰিছে। আৰু তাৰ পাছত আপুনি আৰু মই এজন ইণ্ডিয়ান, মই এজন ভাৰতবাসী হিচাপে পৰিচয় দিবলৈ মোৰ অধিকাৰ নোহোৱা হৈ গৈছে। আজি প্ৰত্যেকজন ভাৰতবাসীয়ে ভাৰতীয় হিচাপে মূৰ দাঙিবলৈ কাৰো সক্ষমেই নোহোৱা কৰি দিলে। এনেকুৱা এটা ভাইৰেল ভিডিঅ' বিশ্বত এনেকুৱা এখন দেশ নাই যে যিখন দেশত ভাৰতৰ নাম নজনা নহয়। আৰু আপুনি আৰু মই যাক লৈ সন্মান কৰোঁ, মই এজন ভাৰতীয়, মই এজন মহান ভাৰতত মই জন্ম লাভ কৰিছোঁ, সেইখন দেশৰ মই এজন ভাৰতীয় হিচাপে আজি মই পৰিচয় দিবলৈ সক্ষম আজিৰ পৰা একেবাৰে মোৰ নাইকিয়া হৈ গ'ল। মণিপুৰত আজি যি অশান্তিৰ সৃষ্টি হৈ আছে, তাৰ কোনো শান্ত হোৱা কোনো নামেই নাই। 3 মাহৰ অধিক সময় হৈ গ'ল, পৰিস্থিতি আগতকৈও বেছি ভয়াৱহ হৈ আছে। মণিপুৰত কুকি সম্প্ৰদায়ৰ দুজনী যুৱতীৰ লগত 65 বছৰীয়া এজনী মহিলাক প্ৰথমতে উলংঘ কৰি ৰাজপথত ঘূৰাই লৈ ফুৰা হৈছে, তাৰপাছত যুৱতীকেইজনীক ৰেপ কৰা হৈছে। এজন দুজন নহয়, হাজাৰ হাজাৰজন ব্যক্তি বুলি জানিবলৈ পোৱা গৈছে। এইটো নেকি ঘটনা এতিয়াই নহয়, এইটো ঘটনা আজি ঘটনাটো প্ৰায় 1.5 মাহ ওপৰত হৈ গ'ল। কিন্তু সেইটো সময়ত মণিপুৰ পৰিস্থিতিটোক চাই মণিপুৰ চৰকাৰে, মণিপুৰ প্ৰশাসনে গোটেই মণিপুৰতে ইণ্টাৰনেট সেৱা বন্ধ কৰি থোৱা হৈছিলে। আৰু যেতিয়া ইণ্টাৰনেট সেৱা পুনৰ আকৌ মুকলি কৰি দিয়া হ'ল, তাৰ পাছত এইটো ভিডিঅ' ইমানেই ইমাৰ্জেঞ্চি 1 ছেকেণ্ডত ভাইৰেল হৈ গ'ল এই ভিডিঅ'টো। তাৰ পাছত আজি অসম নহয়, আজি গোটেই দেশতেই প্ৰতিবাদ কৰা হৈছে। প্ৰতিজন দেশপ্ৰেমী দেশভক্ত নাগৰিকে আজি এটাই প্ৰশ্ন কৰিছে, চবৰে মনত এটাই প্ৰশ্ন হৈছে আৰু চবৰে মনতেই দুখ লাগিছে, চবৰে মনত খং উপজিছে। দেশত নাৰীক মাতা বুলি পূজা হয়, নাৰীক মাতৃভূমি হিচাপে মনা হয়, নাৰীক মা হিচাপে পূজা হয়, সেইখন দেশত আজি নিজকে মই এইখন মাতৃভূমি, এইখন স্বাধীন দেশৰ নাগৰিক বুলি মই পৰিচয় দিব কেতিয়াও নোৱাৰোঁ।
যিখন দেশক মাতৃভূমি বুলি কোৱা হয়, এই মাতৃভূমি আজি সম্পূৰ্ণ উলংগ হৈ গ'ল। এই উলংগৰ ফটো, উলংগৰ ভিডিঅ' গোটেই বিশ্বত ভাইৰেল হৈ গ'ল। এইটোৱেই পৰিচালিত হৈ গ'ল যে ভাৰত এখন উলংগ ৰাষ্ট্ৰ। ভাৰতকতো ধৰ্ম নিৰপেক্ষ দেশ হিচাপে কোৱা হয়, ভাৰতকতো মাতৃভূমি দেশ হিচাপে কোৱা হয়। আজি বিশ্বই এইটোৱেই কৈছে ভাৰত আজি ধৰ্ম নিৰপেক্ষ দেশ নহয়, ভাৰত ধৰ্ম গুৰু নহয়। সন্মান নীতি ভাৰত পাবলৈ সক্ষম হৈছিলে। আজি ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ, ভাৰত বিশ্বগুৰু হ'বলৈ গৈ আছে। আজি ভাৰত এইটোৱে প্ৰমাণ হ'ল যে ভাৰত এখন মাতৃভূমি দেশ নহয়, ভাৰত এখন উলংগ দেশ হয়। ভাৰতত একো নাই, ভাৰতক খুজিবলৈ এতিয়াৰ পৰা কোনো ফুল পুষ্পলৈ নাহে। ভাৰত জোঠা হৈ গ'ল, সকলো ভাৰতবাসী আজি উলংগ হৈ গ'ল। ভাৰত মাতৃভূমি দেশ বুলি যিজন ফৌজীয়ে LOC কাৰ্গিল যুদ্ধ কৰিছিলে, যিজন ফৌজীয়ে শ্ৰীলংকাত ইণ্ডিয়া ফ্লেগ উৰুৱাইছিলে, সেইজন প্ৰাক্তন ফৌজী বিষয়া তেওঁ পত্নীক উলংগ কৰি ৰাজপথত ঘূৰা হৈছে আৰু তেওঁ কন্যা হাজাৰ ভিৰ মাজত বহুতজনে বনৰীয়া জন্তুৰ নিচিনা ৰেপ কৰা হৈছে, যিটো ভাইৰেল ভিডিঅ' গোটেই বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু তাৰ পাছত এইটো মই কেতিয়াও নাভাবিম মই এখন ভাৰতৰ নিচিনা ৰাষ্ট্ৰত বাস কৰি আছোঁ। আজি সম্পূৰ্ণ মোৰ দেশ মাতৃৰ যিটো সন্মান সেইটোৱেই শেষ হৈ গৈছে। আজি মণিপুৰত যি ঘটনা সংঘটিত হৈ আছে, মই তাক লৈ চৰকাৰৰ আগত মই ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক মই প্ৰাৰ্থনা জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ, যিখন বিশাল ভাৰতবৰ্ষক লৈ আমি গৌৰৱ কৰোঁ, যিখন বিশাল ভাৰতবৰ্ষক লৈ আমি বিশ্ব সৰ্বোচ্চতকৈ শক্তিমান দেশ হিচাপে নিজকে গৌৰৱ কৰোঁ, সেইখন দেশত আমি নিজ স্বাধীনত জীয়াই থাকিবলৈ বিচাৰোঁ। সকলো দেশবাসী হৈ মই চৰকাৰক এইটোৱে প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে কৰোঁ বুলি ক'লে সকলো কৰিব পাৰে। যিখন দেশৰ ৰাষ্ট্ৰপতি এজনী মহিলা হয়, সেইখন দেশত প্ৰতিদিনেই দেশৰ চুকে কাণে আদি নাৰী নিৰ্যাতন, ধৰ্ষণ কাণ্ড চলিয়ে থাকে। দেশবাসী হৈ মই চৰকাৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাইছোঁ, বহুত হ'ল আৰু হ'ব নালাগে। জয় হিন্দ।